মীন পালনৰ ওপৰত গুৰুত্ব ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই মীন পালকসকলক সম্পূৰ্ণ সহযোগ কৰিব বুলি ৰাজ্য চৰকাৰে যিমানেই পতাথল নবজাক সেয়া যেন ফুটুকাৰ ফেনহে পৰিণত হৈছে। মহামাৰী কৰোণাৰ কাৰণে দিয়া লকডাউনৰ কাৰণে ৰাজ্যত ক্ষতিগ্ৰস্ত হৈছে মীন পালকসকলে। এই দুৰ্দিনতো নিজকে স্বাৱলম্বী ৰূপত গঢ়ি তুলিবৰ বাবে লাখ লাখ গাঁঠি ধন খৰচ কৰি মাছৰ খেতি কৰা বায়োফ্লক খেতিয়কসকলে এতিয়া লোকচানৰ সন্মুখীন হৈ আছে। কাণসাৰ নাই চৰকাৰৰ। এতিয়া অসমৰ বায়োফ্লক খেতিয়ক আৰু টেকনিচিয়ানসকলে নিজৰ বায়োফ্লকত বৰশী বাই মাছ তুলি খোৱাহে দেখা গৈছে। আন্তঃজিলা বন্ধ আৰু সাপ্তাহিক বজাৰসমূহ বন্ধ হৈ থকা বাবে এতিয়া লোকচানৰ সন্মুখীন হোৱা বুলি ৰিভিউ অসমক জনাইছে মৎস্য খেতিয়কসকলে। এই আমাৰ বিখ্যাত এংলাৰ বায়োফ্লক টেংকিত বোৱা মনজিত হাজৰিকা এইয়া চিকাৰ হৈছে দেই কিবা এটা এইটো শিঙি আহি গ'ল। এইডাল আমাৰ জুনিয়ৰ এংলাৰ পাৰ্থ হাজৰিকা তেখেতক ফুটা নাই ফুটিব। নিউজ ডেস্ক ৰিপৰ্ট ৰিভিউ অসম।